নমস্কাৰ আপোনালোকক মাইনাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখুৱাব বিচাৰিছোঁ আমাৰ অতি পুৰণা পৰম্পৰাগত খাদ্যৰ ভিতৰতে পৰে থলুৱা খাদ্য এবিধ, যিটো হ'ল বাঁহৰ গাজৰ লগত মচুৰ দালিৰ খাৰ। এতিয়া যিহেতু বাঁহৰ গাজ ওলোৱা ছিজন, গতিকে ভাবিলোঁ আপোনালোকক বনাই দেখাওঁ। মই তাৰ বাবে ল'লোঁ বাঁহৰ গাজ, এনেকৈ কাটি ল'লোঁ, মচুৰ দালি, পিঁয়াজ এটা, বিহ জলকীয়া এটা, আদা এটুকুৰ, নহৰু 6 ফুটা আৰু অলপ পাঁচফোৰণ। মই যিহেতু জ্বলা ভাল পাওঁ, গতিকে মই সেইকাৰণে বিহ জলকীয়া ল'লোঁ। আপোনালোকে নৰ্মেল জলকীয়াও ল'ব পাৰে। মচুৰ দালিখিনি ভালকৈ ধুই ল'লোঁ। ধুই পেলাই পানী দি গেছত বহাই দিলোঁ। দালিৰ এনেকৈ ফেন উঠিছে, আমি এতিয়া ফেনখিনি কাটি দিম। ফেনখিনি কটাৰ পিছত এতিয়া ইয়াতে কাটি থোৱা বাঁহগাজখিনি দি দিম। বাঁহগাজখিনি দিলোঁ। বাঁহগাজখিনি দিয়াৰ পিছত এতিয়া কলাখাৰ এচামুচ, ডাঙৰ চামুচেৰে এচামুচ কলাখাৰ দিম। এনেকৈ উতলি আছে। এতিয়া আমি ইয়াতে নিমখ দিম। নিমখ সোৱাদ অনুসৰি। এইখিনি যেতিয়া অলপ আধা সিজা হ'ব, তেতিয়া আমি পিঁয়াজ আৰু কেঁচা জলকীয়াটো ইয়াতে কাটি দিম। এইখিনি আধা সিজা হৈছে। এতিয়া আমি কাটি লোৱা পিঁয়াজ আৰু বিহ জলকীয়াখিনি ইয়াতে দি দিম। একেবাৰে সাধাৰণ, বনাওঁতেও বেছি সময় নালাগে, গতিকে আপোনালোকে বনাই খাই চাব। এইখিনি এতিয়া আমি ভালকৈ সিজিবলৈ দিম। ভালকৈ উতলি আছে। খাৰ বনাইছোঁ বাবে আমি ইয়াত হালধি ব্যৱহাৰ কৰা নাই। সকলোৱে জানে যে খাৰ বনালে হালধি ব্যৱহাৰ কৰা নহয়, তথাপিও ইমান ধুনীয়া ৰং এটা উঠিছে চাওকচোন। আমাৰ পূৰা সিজি গ'ল, গতিকে আমি এতিয়া এইখিনি ফোৰণ মাৰিম। আমি এতিয়া খাৰখিনি ফোৰণ মাৰিম, গতিকে কেৰাহীতে তেল দিলোঁ 2 চামুচ। তেলখিনি ভালকৈ গৰম হ'ব দিম। এতিয়া গৰম হ'ল, তেলখিনি গৰম হ'ল। আমি এতিয়া ইয়াত পাঁচফোৰণখিনি দি দিলোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছত আধা থেতেলাই লোৱা নহৰুখিনি পূৰা মিহি কৰিব নালাগে, আধা থেতেলাই ল'ব লাগিব। এতিয়া দিলোঁ আধা থেতেলাই লোৱা আদা। আদাখিনি পূৰা মিহি কৰিব নালাগে, ৰঙচুৱা বাছি ভাজি ল'ম।
আদা আৰু নহৰু ভাজাৰ গোন্ধটো ইমান ধুনীয়া ওলাইছে, গোন্ধতে খাওঁ খাওঁ লাগিছে। সেইখিনি ভাজা হ'ল। আমি এতিয়া এয়া সিজাই লোৱা মচুৰ দালি আৰু বাঁহ গাজৰ খাৰখিনি ইয়াতে ঢালি দিম। অলপ 2 মিনিটমান উতলিবলৈ দিম। এয়া আমাৰ হৈ গ'ল উতলা, গতিকে গেছ অফ কৰি দিওঁ আৰু আমি এইখিনি এতিয়া একেলগে মিলাই ল'ম। এইখিনি আমাৰ হৈ গ'ল। এতিয়া আমি লাষ্ট ফিনিচিং এটা দিম, সেইটো হ'ল এচামুচ কেঁচা মিঠাতেল। এয়া মোৰ ৰেডি হৈ গ'ল বাঁহগাজ আৰু মচুৰ দালিৰ খাৰ। আপোনালোকেও বনাই চাব আৰু খাব আৰু জনাব কেনেকুৱা হৈছে। ধন্যবাদ।